এই কাহিনী ডোনাল্ড ট্ৰাম্পৰ কোনো সাধাৰণ যৌন কেলেংকাৰীৰ কাহিনী নহয়। এই কাহিনী হৈছে এটা পাৱাৰ স্কেণ্ডেলৰ ক্ষমতাৰ অপব্যৱহাৰ এক ভয়ংকৰ কাহিনী, য'ত আছে প্ৰতাৰণা, ব্লেকমেইল আৰু স্কুললৈ যোৱা বয়সৰ নাবালিকা ছোৱালীৰ ওপৰত চলা এক ভয়ংকৰ যৌন শোষণৰ অন্ধকাৰৰ জগত। এই কাহিনীৰ নাম আছে ৰাষ্ট্ৰপতি, উদ্যোগপতি, বিশ্ববিখ্যাত চেলিব্ৰিটি, শিল্পী আৰু বহু ডাঙৰ ব্যৱসায়ী, যিসকল লোকৰ হাতত আছিল ক্ষমতা, প্ৰভাৱ আৰু আইনকো বেকা কৰিব পৰা শক্তি। এই কাহিনী শুনিলে বুকু কঁপি উঠে। এইটো ডোনাল্ড ট্ৰাম্পৰ সেই ক্ষমতাৰ কেলেংকাৰী, যাক মাহৰ পিছত মাহ ধৰি ঢাকি ৰাখিবলৈ, টালি দিবলৈ আৰু ৰোধ কৰিবলৈ তেখেতে সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰিছিল। কাৰণ এইটো কেৱল যৌনৰ কোনো ভুলৰ লজ্জা নহয়, এইটো আছিল ক্ষমতাৰ চকী কঁপাই দিব পৰা এক চৰিত্ৰ সম্পূৰ্ণৰূপে উন্মোচন হৈ যোৱা এটা বিপদ। যৌন কেলেংকাৰী মানে বদনাম, কিন্তু পাৱাৰ স্কেণ্ডেল, ক্ষমতাৰ কেলেংকাৰী মানে সম্পূৰ্ণ ব্যৱস্থাৰ উন্মোচন। এইবাবে আজিৰ দিনত এই কাহিনী মানুহৰ মনত বেছিকৈ চুবলৈ ধৰিছে। এই ফটোবোৰ কেৱল লজ্জাৰ কাৰণ নহয়, এইবোৰে উন্মোচন কৰিছে এটা শক্তিশালী নেটৱৰ্ক, য'ত স্মৃতি সংৰক্ষণৰ বাবে নহয়, বৰঞ্চ স্কুললৈ যোৱা বয়সৰ ছোৱালীক ব্লেকমেইল কৰাৰ বাবে প্ৰমাণ সংগ্ৰহ কৰা হৈছিল, যাতে বছৰ বছৰ ধৰি তেওঁলোকক শোষণ কৰিব পাৰি। আজিও সম্পূৰ্ণ সত্য উন্মোচন হোৱা নাই, কিন্তু যি ফটোবোৰ পোহৰলৈ আহিছে সেইবোৰত ডোনাল্ড ট্ৰাম্পক কিছুমান ছোৱালীৰ মাজত দেখা গৈছে। এখন ফটোত তেখেতৰ উপস্থিতি কণ্ডমৰ পেকেটৰ সৈতে নথিযুক্ত আছে আৰু তাৰ কাষত লিখা আছে "I am used"। প্ৰশ্ন এইটো নহয় যে ফটোখনত কি আছে, প্ৰশ্ন হৈছে এইখন কোনখন জগত আৰু এই জগতখন কিয় ইমান দিন অন্ধকাৰত ৰখা হৈছিল। আজিৰ বিতৰ্ক এই কথাত। এই লোকসকলক বচাই ৰাখিছিল কোনে? এপষ্টিন কেছৰ ফাইলবোৰত এনেকুৱা কি আছিল যাৰ বাবে মুখ্য অভিযুক্তজনক বছৰ পিছত বছৰ জেলত নপঠিওৱা হ'ল, তাৰ পিছত অলপ দিনৰ ভিতৰত মুকলি কৰা হ'ল আৰু অৱশেষত জেলৰ ভিতৰতেই তেওঁৰ মৃত্যু হ'ল। প্ৰশ্ন উঠে, এই কাহিনী কেৱল আমেৰিকাৰ নে? কাৰণ এই নেটৱৰ্কত ভাৰতৰ কিছুমানৰ নামো ওলাই আহিছে। কিমান সত্য কিমান কল্পনা সেয়া এতিয়াও স্পষ্ট হোৱা নাই, কিন্তু এপষ্টিন কেছ ফাইলত এক কথাত স্পষ্ট, এই ফাইলৰ কাহিনী বিশ্বৰ বহু উদ্যোগপতি, ৰাজনীতিবিদ, শিল্পী আৰু ব্যৱসায়ীৰ নগ্নতাৰ পৰিচয়। এই কাহিনীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নাম জেফ্ৰী এপষ্টিন। তেওঁক কাগজত কোৱা হৈছিল এজন ইভেণ্ট মেনেজাৰ, কিন্তু তদন্ত আৰু সাক্ষাৎ প্ৰকাশ পালে তেওঁ এজন দালাল আছিল। এইটো কেৱল ভুল কাম নহয়, এইটো আছিল প্ৰৱেশাধিকাৰী বিক্ৰী কৰাৰ বাণিজ্য। ক্ষমতাশালী লোকৰ ওচৰলৈ তেওঁলোকৰ গোপন কথা আৰু সেই গোপন কথাৰ সুৰক্ষা। নিউয়ৰ্ক, ফ্লৰিডা আৰু US ভাৰ্জিন আইলেণ্ডত থকা এপষ্টিনৰ সম্পত্তিসমূহ কেৱল বিলাসী ঘৰ নহয়, সেইবোৰ আছিল তেওঁৰ কলা নেটৱৰ্কৰ ঘাটি, য'ত আইন প্ৰৱেশ কৰাটো দুৰ্বল আছিল। এই কাহিনীৰ আৰম্ভণি হয় 2005 চনত। ফ্লৰিডাৰ এজনী 14 বছৰীয়া ছোৱালীৰ মাকে আৰক্ষীৰ ওচৰলৈ গৈ অভিযোগ তোলে, শাৰীৰিক মাছাজৰ নামত তেওঁ ছোৱালীক এপষ্টিনৰ ঘৰত মাতি নি যৌন শোষণ কৰা হৈছিল। এইটো আছিল সেই মুহূৰ্তৰ, তেতিয়াৰ প্ৰথমবাৰৰ বাবে এই ভয়ংকৰ জগতৰ পৰ্দাৰ অলপ তুলি ধৰা হ'ল। তদন্ত আগবাঢ়িল, এজনী এজনীকৈ 50জনী ছোৱালী আগবাঢ়ি আহিল। তেওঁলোকে একেই কাহিনী ক'লে, প্ৰথমতে বিশ্বাস, তাৰপিছত লোভ, তাৰপিছত চাপ আৰু তাৰ অৱশেষত ভয়। এই নাবালিকা ছোৱালীবোৰে স্কুললৈ যোৱা বয়সতেই শিকিছিল ক্ষমতাশালী লোকৰ বিৰুদ্ধে সত্য কোৱাটো কেৱল কঠিন নহয়, সি প্ৰাণহানিও হ'ব পাৰে। এই তদন্তত পোহৰলৈ আহিছিল এপষ্টিনৰ খেল কেৱল এটা ঘৰত সীমাবদ্ধ নাছিল। নিউয়ৰ্কৰ বৃহৎ বাসগৃহ, ফ্লৰিডাৰ পাম বিচৰ মহল, মিয়ানহাটৰ বিলাসী এপাৰ্টমেণ্ট আৰু US ভাৰ্জিন আইলেণ্ডত থকা 78 একৰ ব্যক্তিগত বিস্তৃত দ্বীপ, লিটন ছেইণ্ট জেমছ, যাক পিছলৈ গৈ এপষ্টিন আইলেণ্ড বুলি কোৱা হ'ল। এই দ্বীপত যোৱা পথ আছিল ব্যক্তিগত জেট, হেলিকপ্টাৰ অথবা নাও। এই দূৰত্বই অপৰাধীৰ বাবে ঢাল হৈ পৰিছিল। বহু পীড়িতাই কৈছিল এই দ্বীপতেই হৈছিল উচ্চ প্ৰফাইল পাৰ্টি, য'ত উপস্থিত আছিল ডাঙৰ ডাঙৰ নেতা, কোটিপতি, বিলিয়নাৰ আৰু বিশ্ববিখ্যাত নাম। নাবালিকা ছোৱালীক মডেলিং, চাকৰি বা টকাৰ সপোন দেখুৱাই লৈ অহা হৈছিল। এপষ্টিনৰ ব্যক্তিগত জেট ললিতা এক্সপ্ৰেছ
এই নেটৱৰ্কৰ মেৰুদণ্ড আছিল। এই খেলত গ্ৰিছলেণ্ড মেক্সৱেলৰ ভূমিকা আছিল গুৰুত্বপূৰ্ণ। ছোৱালী বিচৰা, সাজু কৰা আৰু পুৰণি ভুক্তভোগী নাবালিকাৰ যৌনতাৰ বলি হোৱা পীড়িতাক নতুন ছোৱালী আনিবলৈ বাধ্য কৰা, এই সকলো কামতেই তেওঁৰ নাম উঠে। তথাপিও ইমান ডাঙৰ অভিযোগৰ পাছতো এপষ্টাইনে শাস্তি নাপালে। 2008 চনত তেওঁ মাত্ৰ 13 মাহৰ সাজা পালে, সেয়াও এনেকুৱা এখন জেলত য'ত বাহিৰলৈ যোৱা অনুমতি পাইছিল। এইটো কেৱল এজন লোকৰ মুক্তি নহয়, এইটো আছিল ব্যৱস্থাৰ এটা স্পষ্ট বাৰ্তা। সমতাশীলৰ বাবে আইন বেলেগ। 2019 চনত কাহিনী পুনৰ গৰম হ'ল। যৌনতাৰ কবলত পৰা এগৰাকী কিশোৰী পীড়িতা ভাৰ্জিনিয়া জিওফ্ৰে আগবঢ়ালে তেওঁৰ এক গুৰুত্বপূৰ্ণ সতৰ্কবাণী। 6 জুলাই 2019ত এপষ্টাইন গ্ৰেপ্তাৰ হয়, কিন্তু 10 আগষ্ট 2019ত জেলৰ ভিতৰতেই তেওঁৰ মৃত্যু হয়। চৰকাৰী ভাষ্য আছিল আত্মহত্যা। কিন্তু প্ৰশ্ন, সেই নিশা কেমেৰা কিয় কাম কৰা নাছিল? গাৰ্ড কিয় শুই আছিল? এয়া আকস্মিক ঘটনা নে ব্যৱস্থা আছিল? আজিও এপষ্টাইন ফাইলে আমেৰিকাক অশান্ত কৰি ৰাখিছে, কাৰণ এইটো কেৱল এজন মানুহৰ কাহিনী নহয়, এইটো হৈছে সেই ব্যৱস্থাৰ কাহিনী য'ত ক্ষমতাই অপৰাধক সুৰক্ষা দিয়ে। প্ৰশ্ন এতিয়া এইটো নহয় ট্ৰাম্পে কি কৰিছিল, প্ৰশ্ন এইটো, এইবোৰ সম্পূৰ্ণ সত্য ওলাই আহিবনে, নে পুনৰবাৰ ক্ষমতাই গণতন্ত্ৰক হেৰুৱাব? এই প্ৰশ্নৰ উত্তৰেই ঠিক কৰিব এই কাহিনী চাফা হ'ব নে ইতিহাস হ'ব। এনেধৰণৰ নতুন নতুন তথ্যভিত্তিক ডকুমেণ্টাৰী ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক। আজিলৈ পুনৰ এবাৰ আপোনালোকৰ সন্মুখত এনেধৰণৰ কাহিনী আৰু ডকুমেণ্টাৰী ভিডিঅ'ছ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মই সূৰ্য কৈবৰ্তই আপোনালোকৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ, শুভ দিন, শুভৰাত্ৰি।